আজি 19 আহিন ৰবিবাৰ 6 অক্টোবৰ। সূৰ্যোদয় ঘণ্টা 5:19:46। সূৰ্যাস্ত ঘণ্টা 4:56:41। তিথি শুক্ল তৃতীয়া। দিনৰ ঘণ্টা 7:50। নক্ষত্ৰ বিশাখা। ৰাতি ঘণ্টা 12:11:18। যোগ বিখুন্ত। পুৱা ঘণ্টা 6:08:06। কৰণ গড়। শিশু জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ধ বৰ্ণ, বৰুণ যোগ দেৱাৰীগণ, বাঘৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতি দশা। সন্ধিয়া ঘণ্টা 5:33:42 যোৱাত অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহিনা যোগ। ৰাতি ঘণ্টা 12:11:18 যোৱাত 3 মহীয়া প্ৰতিহিনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দুখ 3 পাত। ৰাতি ঘণ্টা 12:11:18 যোৱাত 1 পাত। যাত্ৰা নাই, শুভকৰ্ম নাই। নিষিদ্ধ পটল। দিনৰ ঘণ্টা 2:50 যোৱাত মূলা। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি যদি আপোনাৰ বাবে সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আজিৰ ৰাশিফললৈ। মেঘ ৰাশি ভোগ বিলাস, বৃষ ৰাশি সম্পত্তি লাভ, মিথুন ৰাশি বিবাদত জয়, কৰ্কট ৰাশি যান বাহনৰ ভয়, সিংহ ৰাশি উত্তেজনাত ভয়, কন্যা ৰাশি ভ্ৰমণ সাফল্য, তুলা ৰাশি মানসিক কষ্ট, বৃশ্চিক ৰাশি আনন্দ লাভ, ধনু ৰাশি সামগ্ৰী লাভ, মকৰ ৰাশি নানা হতাশ, কুম্ভ ৰাশি সাহায্য লাভ আৰু মীন ৰাশি কামনা বাসনা পূৰ্ণ। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি দৈনিক দি অহা আজিৰ সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱী কুষ্মাণ্ড ৰূপত ঐং হ্ৰীং দেৱ্যৈ নমঃ মন্ত্ৰৰে মালপোৱা ভোগেৰে পূজা। ফল মানসিক উদ্যম ও শান্তি লাভ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।